Hello guys, welcome to another vlog. আৰু হেমতে গৈ আছো মই ডিমাপুৰ। একচুয়ালি কোনো ভালকে ফুৰিবলৈ বল নহয়, কিন্তু বেয়া খবৰ কৰিবলৈ গৈ আছো আমাৰ লগৰ এটা ঘৰলে। গতিকে ইয়াতে ব্লগটো আৰম্ভ কৰিলো, চাই থাকিব। এতিয়া আছো মই শিৱসাগৰ ষ্টেচনত। ৰখি আছো, অলপ লেট আছে ট্ৰেইনটো। ইতিমধ্যে ট্ৰেইনখন আহি পালেহি। ট্ৰেইনখন আজি বহুত দেৰি কৰিলে, আজি অলপ লেট আছে। ট্ৰেইনখন প্ৰায় আধা ঘণ্টা মানে লেট কৰিলে। যদিও মানে অলপ থেপাথেপিকৈ বহিব লগা হৈছে, কিন্তু ভাল লাগিলে। গোটেইকেইটা মনৰ মিলা মানুহে পালোঁ ট্ৰেইনখনত। চব গৈ আছে, কোনোবা গুৱাহাটী, কোনোবা বঙাইগাঁও। মই আহি পাই গ'লে সেই ডিমাপুৰ। আৰু এয়া চাওক মানুহৰ কেনেকুৱা ভিৰ। এনেও ভিৰ আছিলে আৰু ভিৰ লাগিছে। কেনেকুৱা দৌৰা দৌৰি ডিমাপুৰত। বহুত মানুহ আজি বেংগলোৰ যাবলৈ, বহুত ল'ৰা ছোৱালীবিলাক বেংগলোৰ যাবলৈ ওলাইছে। ইয়াত একেবাৰে সৰু সৰু ল'ৰা ছোৱালী, কাৰোবাৰ এপ্ৰিল সোমাইছে। এনেকুৱা মানুহ ল'ৰা ছোৱালীবিলাকে এতিয়া বেংগলোৰত গৈছে কাম কৰিবলৈ। সঁচাকৈ অসমৰ কাৰণে এটা লাজ লগা বিষয় হয়। যিমান আমাৰ দবাটোত বহি আছিলে ল'ৰা ছোৱালীবিলাক, সৰু সৰু ল'ৰা ছোৱালী কাম কৰিবলৈ, কাম বিচাৰিবলৈ গৈছে বেংগলোৰ। বহুত দিনৰ পিছত আকৌ আহি ডিমাপুৰ পালোহি। আৰু এইটো চাওক কি ধুনীয়াকৈ তেহেঁতৰ প্লেটফৰ্মটো বনালে। এইটো চাওক ট্ৰেডিশ্যনেল কিবা কিবি অলপ ডেক'ৰেশ্যন কৰিছে। ওচৰৰ পৰা দেখাই দিছোঁ, এইটো ট্ৰেডিশ্যনেল কৰিছে আৰু বৰ ধুনীয়াকৈ বনালে। আগতকৈ বহুত ডিফাৰেঞ্চ হ'ল, বহুত দিনৰ মূৰত আহিছোঁ যদিও। এতিয়া প্ৰায় ৰাতি 12টা বাজিলে আৰু মোৰ ফ্ৰেণ্ড আহি গ'ল আলং লঞ্চাৰ, যি ডিমাপুৰত থাকে। যিহেতু মই তাৰ ঘৰ চিনি নাপাওঁ, সেইটো কাৰণে তাক ষ্টেচনতে মাতি দিলোঁ। আহি গ'ল স্কুটি এখন লৈ পেলাই। প্ৰায় 2007 চনতে লাষ্ট চাগে ডিমাপুৰ এনেকৈ টাউনত সোমাই অহা, কিন্তু পাৰ হৈ গৈ থাকোঁ। মানে ট্ৰেইনত এনেই ট্ৰেভেল কৰা হয়, যেতিয়া ক্ৰছ কৰি যোৱা হয়। কিন্তু নামাটো আজিহে নামিছোঁ। আৰু আলংহঁতৰ ঘৰ পাই গ'লোঁ ইয়াত। আৰু এই চাওক চিকাৰী, কি মস্ত মস্ত চিকাৰী, তিনিটা খাৰা কৰি থৈছে। একেবাৰে ঘৰ নীৰৱ হৈ আছে, যিহেতু তেওঁলোকৰ ঘৰত মই মৰা খবৰকে কৰিব লাগিছোঁ। মানুহ ঢুকাইছে তেওঁলোকৰ ঘৰত। আৰু মোৰ যি বন্ধু আলঙৰ ঘৰৰ মানুহকেইজনৰ লগতো অলপ চিনাকি কৰাই দিওঁ, যদিও বেছি মানুহ নাই। আৰু এইজন হৈছে আমাৰ আম্মা হয়, মানে নাগামিছত আমি আম্মা বুলি ক'ম, তাৰমানে আমাৰ আলঙৰ মাক। আৰু এজন আছে, এইজন হয় চাওক 105 বছৰ হৈছে, 105 বছৰ ৰানিং বৰ্তমান। আলঙৰ মানে মোৰ ফ্ৰেণ্ডৰ গ্ৰেণ্ড মাদাৰ, তাৰমানে আইতা হয়। তেওঁ এতিয়াও একদম টনটনীয়া হৈ আছে, কথাও পাতে। হেল্ল', গুড মৰ্ণিং ফ্ৰম ডিমাপুৰ। আৰু কালি ৰাতি আহি পালোহি ডিমাপুৰ। আৰু এয়া আমাৰ আলঙৰ ঘৰতে আছোঁ। আৰু এইটো চাওক, টেৰেছৰ পৰা ইমান ধুনীয়া এটা ভিউ। এইফালে পুখুৰী এটা আছে, সেইটো মিনিষ্টাৰ পুখুৰী হয় বোলে। আৰু এইবিলাক মানুহবিলাকৰ ঘৰ চৰবিলাক আছে। তো আজি ক'ত আমি যাবলৈ আছে, আমাৰ অলপ লগৰ আহিছোঁ, ডিমাপুৰ আহিছোঁ যেতিয়া লগৰবিলাকো অলপ লগ কৰি যাম বুলি ভাবিছোঁ। তো আপোনালোকক দেখাম কাক কেনেকৈ লগ পাওঁ। কালিতো আমি ৰাতি আহি পালোহি আৰু দেখা নাই ইয়াত কি আছে। আৰু তেওঁলোকে আৰু এটা বস্তু ইয়াত পুহি ৰাখিছে দেই, সেইটো বগা নিগনি। এনেকৈ পুহি ৰাখিছে। প্ৰায় 2006 চনতে লগ পাইছিলোঁ, যেতিয়া বেংগলোৰত আছিলোঁ। আমাৰ লগত আছিলে অৰিণী, চিষ্টাৰ অৰিণী। তাইক আজি বহুত দিনৰ পিছত লগ পালোঁ। প্ৰায় চেহেৰা পাতিও চেঞ্জ হ'ল। মোকো প্ৰথমতে চিনিয়ে পোৱা নাই। আৰু যিহেতু তাইৰ ঘৰটো অলপ দেখাই দিওঁ বুলি ভাবিছোঁ। বৰ ধুনীয়া ঘৰ বনালে বোলে তেওঁলোকে, আৰু যিটো ইণ্টেৰিয়ৰ মানে সঁচাই ভাল লাগিলে। সেইকাৰণে ভাবিছোঁ আপোনালোককো অলপ ভিতৰৰ ডেক'ৰেশ্যনখিনি অলপ দেখাই দিওঁ। যিহেতু তাই ডেক'ৰেশ্যনৰ বিজনেছে আছে, সেইটো কাৰণে নিজৰ ঘৰটোকো বহুত ধুনীয়াকৈ তেওঁ মানে ইণ্টেৰিয়ৰটো বহুত ধুনীয়া কৰি থৈছে। কিটচেনখিনি আপোনাক দেখাই দিছোঁ। ইয়ে চাওক, কিটচেনটো কি ধুনীয়াকৈ একদম ছিষ্টেমেটিক কৰি ৰাখিছে। পুনৰাই ওলালোঁ আমাৰ লগৰজনী ঘৰৰ পৰা আৰু এটা জেগালৈ যাত্ৰা কৰিছোঁ। স্কুটিতে গৈছোঁ, যিহেতু ইয়াত অ'টত ট্ৰেভেল কৰিলে বহুত টকা যায়। সেইটো কাৰণে আলঙক ক'লোঁ ব'ল স্কুটিতে যাওঁ। আৰু আমি সেইমতে গৈ আছোঁ চুমুকিডিমা, য'ত আমাৰ ছিষ্টাৰ এজনী থাকে, ছিষ্টাৰ লিলি ঘৰ আমি গৈ আছোঁ। আৰু তাইৰ চিলড্ৰেন হোম এটা আছে। সেইটো কথা আমি সদায় শুনি থাকোঁ, কিন্তু মই এবাৰো যোৱা নাই, যিহেতু চাবলৈ মন গৈ আছে। গতিকে তাতে আমি সেইমতে যাত্ৰা কৰি আছোঁ।
আছোঁ আমাৰ লগৰ এজনী ঘৰ আলং আৰু মই স্কুটিত আহিলোঁ আৰু এইডোখৰ মানে কি হয় শ্বৰ্টকাট যদি মাৰিবলৈ আছে সোনকালে গৈ পাবলৈ আমি এইফালে খোজকাঢ়ি যাব লাগিব আৰু যিহেতু মানে যদি লং কাট যায় আৰু এঘণ্টামান যাব লগা হয় স্কুটিত যাব হ'লে এতিয়া আমি অলপ শ্বৰ্টকাট খোজকাঢ়ি যাম ইফালে গৈ আছোঁ তো এইফালে খোজকাঢ়ি গ'লে মানে অলপ সোনকালে হ'ব আৰু সোনকালে পামগৈ ব্ৰিজ বনাইছে নেকি এতিয়াতো কিবা একটা ব্ৰিজো বনাই দিছে ইয়াত দলং নদী এখনো আছে স্কুটি লৈ নাও অঁ স্কুটি যাব পাৰোঁ অঁ স্কুটি যাব ইয়াত ব্ৰিজ এটা বনাই দিছে দলং বনাই দিছে ঠিক আছে তেতিয়াহ'লে স্কুটি লৈ আহিব ঐ মই নিচেতে যাই আছে দেই ভাল আহি গ'ল আমি এতিয়া আকৌ ইয়াতে স্কুটিত যাম চিলড্ৰেন হোম এইফালে যাব লাগিব এইটো আমাৰ কেনে এই এনেকৈ নহয় নাই হাত এইটো আমাৰ চিষ্টাৰ লিলি আৰু এইটো তেওঁৰ হাজবেণ্ড হয় দেই একদম দেখিছে কিমান ফ্ৰেছ আছে মানুহটো পাইছে আৰু এয়া লিলি আমাক চাহ দিছে ভনী চাহ দিছে দেই কোন প্ৰায় বনাইছে চাহ আপুনি খান বনাইছে বেছি ভাল বনাইছে দেই ইমান সৰু সৰু বাচ্চা ইমান ধুনীয়া চাহ বনাইছে ওলাই গৈছোঁ চিষ্টাৰ লিলি ঘৰৰ পৰা আৰু এইসময়তে গৈ আছোঁ আমি বেলেগ এজন ছাৰৰ ঘৰলৈ আমাক যিজনে বেংগলত পঢ়াইছিলে তেওঁ এতিয়া ডিমাপুৰতে আছে বহুত দিন হ'ল ডিমাপুৰ থাকে তেওঁক অলপ লগ কৰিবলৈ যাম আৰু এইটো চাওক ব্ল্যাক মুৰ্গী মিন্স ক'লা মুৰ্গী আৰু ইয়াত তুৰ্কী আছে তেওঁৰ মুৰ্গীৰ লগতে আছে জাষ্ট নাও আহি পালোহি ডিমাপুৰৰ পৰা শিৱসাগৰ টাউন শিৱসাগৰ টাউন ষ্টেচন আৰু ইয়াতে আছিলে আজি আমাৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ তো সদায় মৰম দি থাকিব বুলি আশা কৰিলোঁ বাই বাই